কওকচোন বাইদেউ এইডাল কি গছ কি কামত খাটে এডাল হ'ল টুপুৰি লতা টুপুৰি লতা হাত ভৰি যে ভানা চিনা হয় বা ক'ৰবাত গাৰালত লাগে মানে এই মাংসখিনি ফুলি উঠে না ফুলি উঠে ফুলি উঠিলে কিবা তাৰপিছত পুৰণি ধৰে পাতকেইডাল গুচি কেনে এই ঠাৰাডাল এনেকৈ বান্ধি ল'ব লাগে মই বান্ধি লৈছোঁ মোৰ হাতখন ভাঙছিল আপুনি আপোনাৰ হাতখন ভাঙিছিলে হয় তাৰপিছত কিবা ফুলি উঠিছিল না ফুলি উঠাৰ কাৰণে মই এনেকৈ বান্ধি লৈছোঁ যিমানে কিবা বিষ নহওক কিবা এনেকৈ গাঁতা ভাল হ'ব পুৰণা ভাল হ'ব এইটো গেৰাণ্টি গেৰাণ্টি ৰাইজ আপোনালোকে এইটো জানিলে ইমান সুন্দৰ এটা পৰামৰ্শ দিছে সুন্দৰ হেৰি দিছে দিহা দিছে এইফালে আমাৰ দাদাজনেও ক'বলৈ বিচাৰিলে মানুহৰ যে কাটা চিঙা হয় ভৰি ফুলি যায় পুৰণি ধৰি ৰ'ব নোৱাৰা হৈ যায় হয় তেতিয়া এই লাটাডাল যদি তাৰমানে ছিঙি আনি পাতকেইটা গুচাই দি হয় ভৰিত হাতত হওক ভৰিত হওক যদি গাঁঠি দিয়া য'তে হয় য'তে হয় মানে সেইখিনি ঠাইত ভৰিত যদি হয় বা হাতত হয় গাঁঠি দিলে পুৰণিও নোহোৱা হ'ব আৰু ফুলাটো অনুক্ৰমে আধা ঘণ্টা বা 1 ঘণ্টা পিছত গম পাই যাব ভৰিখন দাঙিব পৰা হৈছে বুলি হয় 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 একদম গেৰাণ্টি একদম গেৰাণ্টি আছে এইটো হয় 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 পাতটো এনেকুৱা টুপুৰি লতা ৰাইজ উপকৃত হ'ব নিশ্চয়কৈ ধন্যবাদ